Hello everyone, মই অপৰাজিতাই পুনৰবাৰ স্বাগতম জনাইছোঁ অপৰাজিতা মেধিৰ অন্য এটি ভিডিঅ'লৈ। আজি ভাবিছোঁ দিনটোৰ ব্লগ বনাওঁ, কিনো কৰোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। অলপ চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল। ৰিধি গ'ল স্কুল, অংগনবাড়ী স্কুল গৈছে, বাইকৰ স্কুল বন্ধ। তাইও লৈ পেলাই গৈছে দুইজনী। সিহঁতে অহালৈকে বাকী ঘৰৰ কামবিলাক মই কৰি লওঁ। এতিয়ালৈকেতো একো কৰিবই পৰা নাই, মানে সিহঁতে স্কুল যাব বুলি খুৱাই বুৱাই পঠাব লগা হ'ল। কিবা কিবি বনাই মেলি খোৱালোঁ, সিহঁত দুইজনী গ'ল। এতিয়া গোটেই ঘৰৰ কাম এনেকৈ পৰি আছে, গোটেইবিলাক চিজিল কৰি লওঁ। তাৰপিছত লগ পাই আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈকে। ড্ৰেছিঙত একো বস্তুৱে ৰিধিৰ কাৰণে থ'ব নোৱাৰোঁ। যি থওঁ মানে তাই ঢুকি পায়তো, গোটেই বস্তুবিলাক পেলাই দিয়ে। সেইকাৰণে গোটেইবিলাক ইয়াৰ ওপৰত থৈ দিবলগীয়া হৈছে তাইৰ কাৰণে, নহ'লে চব পেলাই দিয়ে। যি পায় মানে আহি তাকে ইটো ল'ব সিটো ল'ব, ক্ৰীমবিলাক উলিয়াই খাব। হ'ল বাৰু ৰুমটো চিজিল কৰি বিচনা পাৰি কাপোৰ চাপোৰ জাপি আজৰি। এতিয়া যাওঁ বাহিৰলৈ। ভিতৰত গোটেইবোৰ চিজিল কৰি হৈ গ'ল। এতিয়া আহি গ'লোঁ কিটচেনলৈ।
মেধিয়ে খেলা বস্তু আনি ক'ত পেলাইছে দেখিছে বডি লোচন এইবিলাক আনি পাকঘৰত গোটেই ইটো সিটো বস্তু উলিয়াই য'তে নহওক মুঠতে তাইৰ খেলা বস্তু থাকিবই আৰু কেনেবাকৈ যদি মই কিবা বনাই এনেকৈ তলত থৈ দিলোঁ এইফালে একেবাৰে তলত থ'বই নোৱাৰি মানে যি বনাওঁ ওপৰতে থ'ব লাগিব এনেকৈ নহ'লে আহি একদম তাত যি দি কৰি দিয়ে কিবা খেলা বস্তু যদি থাকে তাতে ভৰাই দিব পানী আনি ঢালি দিব যি পায় তাকে খোৱা বস্তু দি দিয়ে সেইকাৰণে মানে তাৰ কাৰণে একদম বহুত চিন্তা এনিটাইম মানুহ লাগিয়ে থাকিব লাগে আৰু ঘৰত মানুহটো নাথাকে দুইজনী আমিয়ে থাকোঁ বাইক স্কুল গ'লে আমি দুইজনীয়ে থাকোঁ আজি এতিয়া সিহঁতৰ এক্সাম হৈ গ'ল সেইকাৰণে দুদিনমান স্কুল বন্ধ দিছে এইকেইদিন অলপ মানে শান্তি আৰু বাইকৰ লগতে থাকিব মই ইটো সিটো কৰিব পাৰোঁ ঘৰ সাৰি মুচি চাফা কৰি গোটেইবোৰ চিজিল কৰি আজৰি হৈ ল'লোঁ এতিয়া 10টা বাজি গ'ল ভাবিছোঁ আজিতো ৰাতিপুৱা ৰুটি বনোৱা নহ'ল চাহ বিস্কুটেই খালোঁ সেইকাৰণে একেবাৰে লাঞ্চ ৰেডি কৰি লওঁ কাৰণ 11:30 ৰিধি আহিব ৰিধি আহিলেতো আৰু কৰিব নোৱাৰিম সেইকাৰণে তাই এতিয়া ইমান টাইম যিহেতু মোক পোৱা নাই আহিলে একদম তাইৰ লগত ব্যস্ত হৈ যাব লাগিব সেইকাৰণে বনাই লওঁ অথনি সিহঁতক খিচিৰি বনাই খোৱালোঁ তেতিয়াই মই মাছ ফ্ৰাই কৰি থৈ দিছোঁ এতিয়া বনাম আৰু বিলাহী শাক এনেকৈ কিবা চাই থাকোঁ স্কুলৰ পৰা আহি গ'ল আমাৰ ৰিধি এতিয়া শুব আৰু টোপনি কৰিবা ন টোপনি কৰিবা কোনটো কোনটো অ' স্কুলৰ পৰা আহিলা স্কুলত বহুত টাইম খেলিলে যে ভাগৰ লাগিল চাগে আহি একদম লগতে টোপনি বাকী মই কৰিবলৈ থকা কামখিনি কৰি আজৰি হ'ব পাৰিম শাক বিলাহী মাছ আৰু তৰকাৰী বনালোঁ আৰু ইফালে মাছ পুৰি পেলাই পিটিকা বনাম আৰু ইফালে বেঙেনা কাটি থৈছোঁ বেঙেনা ফ্ৰাই কৰিম আজি এনেকৈ দুপৰীয়া সাজ হৈ যাব হৈ গ'ল বনাই কৰি শাক বিলাহী মাছ ইফালে বেঙেনা ফ্ৰাই মাছৰ পিটিকা ভাত খাই বৈ লওঁ তাৰপিছত লগ পাই আছোঁ ভাত পানী খাই বৈ আজৰি হৈ আহিলোঁ ইফালে ৰিধি শুইয়ে আছে ভাবিলোঁ তাই শুওঁতেই ময়ো অলপ ৰেষ্ট লৈ লওঁ তাৰপিছত লগ পাই আছোঁ ভাত পানী খাই বৈ আজৰি হৈ ৰেষ্ট ল'ম বুলি গৈছিলোঁ কিন্তু ৰেষ্ট ল'বই নাপালোঁ ৰিধি উঠি গ'ল আৰু এতিয়া খোৱাটো নহ'লেই সেইকাৰণে আহি আছোঁ জলফাই খাম ওপৰলৈ লৈ গৈ আছোঁ গোটেইবোৰ একদম লৈ আছোঁ জলফাই ধনিয়া নিমখ জলকীয়া যি লাগে আমাৰ টেঙা খোৱা পাৰ্টি সন্ধিয়া হ'ল 5টা বাজি উঠিল আৰু ঠাণ্ডা লাগিছে সেইকাৰণে চুৱেটাৰটো পিন্ধি লৈছোঁ এনেও অলপ ঠাণ্ডা পৰিছেই বাৰু তো ধূপ ধূনা জ্বলাই কৰি উঠিলোঁ এতিয়া চাহ খাওঁ চাহ খোৱা টাইম ইফালে চাহ বহাই দিছোঁ গেছত আজি দিনটো ৰাতিপুৱা চাহকাপ খুৱাই এনেই মই ৰাতিপুৱা 11টামান বজাত আকৌ একাপ চাহ খাওঁ কিন্তু আজি খোৱা নহয় এতিয়াই খাওঁ চাহ হৈ গ'ল চাহ বাকী লৈ আহিছোঁ গৰম চিঙৰা আৰু চাহ
খাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক এতিয়া প্ৰায় 8টাই বাজিলে যাওঁ ৰাতিৰ সাঁজ ৰান্ধিবলৈ আজি মই বনাম দাইল আৰু হাঁহৰ মাংস ড্ৰাই ফ্ৰাই এইফালে আমাৰ দাইল হৈয়ে গ'ল ইফালে বনাম হাঁহৰ মাংস এয়া মাংস লগতে এইবিলাক মছলা ৰেডি কৰি লৈছোঁ মোৰ ভিডিঅ'বিলাকত পাইছে আদা নহৰুৰ বাদে জিৰা জালুক আদা নহৰু এনেকৈ মিক্সিত গুড়া কৰি দিওঁ আৰু বাকী মছলা পেকেট মছলা তেনেকৈ ইউজ নকৰোঁ এতিয়া ইয়াতো লৈছোঁ তেজপাত ইলাচি ডালচেনি লওঁ তাৰপিছত ইফালে লৈছোঁ আদা নহৰু জিৰা জালুকৰ পেষ্ট গোটা জিৰা কেইটামান আৰু তেজপাত এইখিনি হৈ যাব হাঁহৰ মাংসখিনিত মানে ইমানেই বেছি তেল ওলায় ন এতিয়া একদম বহুত বেছি তেল দিবই নোৱাৰে এতিয়া মই জাষ্ট অলপমানহে তেল দি পেলাই বনাম ইফালে আমাৰ দাইল হৈ গ'ল চাই থাকক ভিডিঅ' হৈ গ'ল আমাৰ হাঁহৰ মাংস ৰেডি এইফালে দিনটোত কি কৰিলোঁ কি নকৰিলোঁ অলপ আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে